নমস্কাৰ। আজি প্ৰশ্নোত্তৰ পৰ্বত দেৱজিৎ শৰ্মা প্ৰশ্ন ৰাখিছে। তেওঁ সুধিছে, হোৱাট ইজ ডেথ? মৃত্যুটো কি? খুব ধুনীয়া কুৱেশ্যন। মই দেৱজিৎ ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই প্ৰশ্নটো ৰখাৰ বাবে। দৰ্শকক মই জনাব বিচাৰিছোঁ, আপোনালোকেও প্ৰশ্ন কমেণ্ট কৰিব পাৰে, প্ৰশ্ন ৰাখিব পাৰে। ইউটিউবত কমেণ্ট বক্সত আপোনালোকে কিবা সুধিব লাগে থাকিলে কমেণ্ট ৰাখিব। আমি চেষ্টা কৰিম এইটো ভিডিঅ'ত লৈ অনাৰ চেষ্টা কৰিম। এতিয়া আমি প্ৰশ্নৰ উত্তৰটোৰ ফালে আমি আগবাঢ়ি যাওঁ। আমি যেতিয়া মানুহৰ মৃত্যু হয় তেতিয়া আমি ডক্টৰৰ মেডিকেল এটা ষ্টেটমেণ্ট আমি পাওঁ, কজ অফ ডেথ, হাৰ্ট ফেইলিয়ৰ, কিডনি ফেইলিয়ৰ, ব্ৰেইন ডেমেজ, এইবিলাক আমি বিভিন্ন কাৰণ বুলি আমি মৃত্যুৰ কাৰণ বুলি আমি গম পাওঁ। কিন্তু মৃত্যুটো কি? মৃত্যুটো দেহৰ না মনৰ হয়? কি হয়? না আত্মাটো গুচি যায় বুলি কওঁ? এটা আত্মা দেহৰ পৰা গুচি গৈছে। আমি যদি অলপ জানি ল'ম দেহটো কি। দেহটো তৈরি হৈছে পঞ্চভূতৰ মাধ্যমে, 5 এলিমেণ্ট: বতাহ, আকাশ, মাটি, পানী আৰু জুই। 5 এলিমেণ্টেৰে তৈরি। প্ৰকৃতিৰ পৰা আমি দেহটো পাইছোঁ। আপুনি যেনে ক'ৰবাৰ পৰা লোন লৈছে, এটা সময়ত আপোনাৰ লোনটো ৰিপে কৰিব লাগিব, য'ৰ পৰা লৈছে তাতে দিব লাগে। তো আপুনি এই শৰীৰটো আমি পাইছোঁ প্ৰকৃতিৰ পৰা। এইটো প্ৰকৃতিলৈ যাব, তো আপুনি ল'ব নোৱাৰিব। আপোনাৰ লগত কি আছে? মন আছে। আপোনাৰ লগত শৰীৰটো আমি গম পালোঁ, শৰীৰটো গুচি যাব প্ৰকৃতিত। আৰু মন আছে, আত্মা আছে। মনটো এতিয়া আমি জানিম। মনটো কি? মনটো হৈছে ৰিকুৱাৰমেণ্ট, ডিমাণ্ড, আপত্তি, ইচ্ছা। ধৰি লওক আপুনি অফিচত চাকৰি কৰি আছে। আপুনি কাম কৰিছে আজিৰ দিনটো, খুব কামৰ প্ৰেছাৰ আছে। ৰাতি আপুনি শেষ কৰিব পৰা নাই, অলপ কাম থাকি গ'ল। নেক্সট দিনা আপুনি কি কৰিব? সেই কামটোই আপুনি ষ্টাৰ্ট কৰিব, হয় না? প্ৰথমতে যেনেদৰে বজাৰত চব্জি বিক্ৰেতা যিবিলাক চব্জি বিক্ৰী কৰি লয়, যিবিলাক পৰি থাকে, এইটো কিন্তু নেক্সট দিনা ওপৰত মিলাই ৰাখে, আগতে এইটো বিক্ৰী কৰিব। তেনেধৰণে আমাৰ ইচ্ছাবিলাক, যে ইচ্ছা আমাৰ এই জন্মত ফুলফিল হোৱা নাই, এইটো নেক্সট জন্মত আমাৰ এই জন্মটো আমি ল'ম। এই ইচ্ছাকেইটা প্ৰথম আমি একমপ্লিছ কৰিম, সম্পাদন কৰিম। তো আমি নেক্সট জন্মটো আমি লৈ আছোঁ ইচ্ছাৰ বাবে। আৰু এই ইচ্ছাটো পূৰ্ণ কৰাৰ কাৰণে আমি চুজ কৰিম দেহবিলাক। আমি মা দেউতা চুজ কৰিম। সেইকাৰণে বিবেকানন্দ কৈছে, নবডি বাট মি টু ব্লেম, আই এম মাই এম্বডাইড পাষ্ট। খুব গুৰুত্বপূৰ্ণ কথা। আমি যে ব্লেম দি থাকোঁ, তোমাৰ কাৰণে আমাৰ সংসাৰ দুৰ্বল, তোমাৰ কাৰণে এইটো দুৰ্বল, নহয়। একচুৱেলি এইটো ঠিক নহয়। তুমি চুজ কৰি আছা, তুমি দায়ী। তুমি নেক্সট জন্ম লৈছা তোমাৰ ইচ্ছাবিলাক, এই ইচ্ছাবিলাক এই জন্মত পূৰ্তি হোৱা নাই, প্ৰাপ্তি হোৱা নাই, ফুলফিল হোৱা নাই। সেইকাৰণে আপুনি নেক্সট জন্ম লৈছে। তেনেহ'লে একচুৱেলি নেক্সট জন্ম মানে কোনে লৈছে? মাইণ্ডটো লৈছে। তেনেহ'লে মৃত্যুটো কি হয়? দেহৰ মৃত্যুটো, দেহটো মৰিবই। দেহটো আপুনি প্ৰকৃতিৰ পৰা লৈছে, এটা সময়ত দেহটো জৰ্জৰ হৈ যাব। দেহৰ মৃত্যু, দেহৰ কি যায়? দেহটো এই প্ৰকৃতিত পৰি থাকিব। তাহলে এতিয়া আমি গম পালোঁ
যে মনৰ কেৰেক্টাৰটো। এতিয়া অলপ চাই লওঁ আত্মাটো কি। আত্মা বুলি কৈছে, আত্মা হৈছে ঈশ্বৰৰ খণ্ডিত ৰূপ, মানে ঈশ্বৰেই খণ্ডিত। জীৱাত্মা ঈশ্বৰৰ খণ্ডিত ৰূপ, আৰু পৰমাত্মা হৈছে ঈশ্বৰ। জীৱাত্মা মানে এই জীৱাত্মা এই দেহটো নিজকে ভাবিছে, এই ভাবি যে লৈছে, সেইটো কাৰণে এইটো খণ্ডিত হৈ গ'ল। যেনেকুৱা আপুনি এটা ঘট জানেনে? ঘৰটো এতিয়া পূৰা ভৰা ঘট, পানীৰে ভৰা ঘট আপুনি চবচ্চাৰ ভিতৰত সোমাই ৰাখিলে। এতিয়া আপুনি যে ঘটৰ ভিতৰত যে পানীটো, আপুনি ক'লে ঘটৰ পানী বুলি ক'লে, বাহিৰৰ পানী ঘটৰ পানী আপুনি কৈছে, ঘৰটো পানীৰ ভিতৰত আছে। এইটোৱে কৈছে আপুনি ঘটৰ পানী, মানে পানীটো আপুনি ছেপাৰেট কৰিব বিচাৰিছে বাহিৰৰ পানীৰ পৰা। যদিও আপুনি চেষ্টা কৰি আছে কথাৰ মাধ্যমেৰে, কিন্তু একচুৱেলিটো সম্ভৱ নহয়। এই ঘটৰ পানীটো হৈছে জীৱাত্মা আৰু বাহিৰৰ পানীটো হৈছে পৰমাত্মা। এই যেতিয়া ঘটটো, নামৰূপেৰ ঘটটো যেতিয়া ভাঙি যাব, তেতিয়া কি একেইতো পানী। একচুৱেলি আগতেও একে আছিলে, ধৰিব পাৰিছে কথাটো, আগতেও একে আছিলে। ঘটৰ পানী আৰু বাহিৰৰ পানী একেই আছিলে, কিন্তু তথাপি ঘটৰ ভিতৰত আছে বুলিয়ে আপুনি এটা ছেপাৰেট কৰি এটা আইডেণ্টিফিকেশ্যন কৰিলে, যদিও এই আইডেণ্টিফিকেশ্যন সঁচা নহয়, মিছা। এই আত্মাটো হৈছে তেনেধৰণে, আত্মা কেতিয়াও নাযায়। কিন্তু বাহিৰৰ পানী আৰু ভিতৰৰ পানী, ঘৰটো যেতিয়া ভাঙা হ'ল, তেতিয়া কি হ'ব? বাহিৰৰ পানী আৰু ভিতৰৰ পানীটো একেই থাকিব। ক'ত যাব? ভিতৰৰ পানী কি যাব নেকি? ক'ৰবাত যাব? মিলি যাব কি? আৰু মিলাইতো আছিলে, মুখটোতো খোলাই আছে, খালি এটা বাহিৰৰ এটা আৱৰণ আছে, বাছ, মিলাইতো আছে। এনেধৰণে আমি মানে আত্মাৰ কনচেপ্টটো আমি বুজি পালোঁ। তেনেহ'লে আত্মা মুভমেণ্ট নকৰে, আত্মা শৰীৰৰ পৰা নাযায়। কি যায় শৰীৰৰ পৰা? মনটো যায়। তাহলে আত্মা গতাগতি নকৰে, আগমন গমন নহয়। শৰীৰটো এই পঞ্চভূতত থাকিব, কি যাব? মনটো যায়। এই মনটো শৰীৰৰ পৰা ওলাই কিনে নেক্সট শৰীৰ লয়। নেক্সট শৰীৰ লৈ তেওঁৰ ভিতৰত যিটো ইচ্ছাটো আছিল যোৱা জন্মৰ, আগৰ জন্মৰ, সেই জন্মৰ ইচ্ছাটো পালন কৰাৰ উদ্দেশ্যে শৰীৰ বাছনি কৰে, মা দেউতা বাছনি কৰে, চব কৰে। তাতে ধাক্কাও যে খায়, সেইটোও কিন্তু বাছনি কৰে, লম্বা প্ৰচেছৰ মাধ্যমে যায়। তাৰপিছত এনেধৰণে চিন্তা, এনেধৰণে তাত চেঞ্জিং হৈ থাকে, মানে এটা দেহৰ পৰা দেহত তেওঁ শ্বিফ্ট কৰি থাকে। কৰ্ম যদি ভাল থাকে, তেওঁ উন্নত জীৱলৈ যাব, আৰু যদি কৰ্ম যদি বেয়া থাকে, পশুজনীত সোমাই যাব। আৰু যদি আৰু উন্নত কাম কৰে, এই মনটো এটা সময়ত এনলাইটেন পাৰ্চনৰ সান্নিধ্য ল'ব, যোনে আত্মজ্ঞান লাভ কৰিছে, ব্ৰহ্মজ্ঞান। তেওঁ সান্নিধ্য পোৱাৰ কাৰণে মনটো বিচৰাব এবং সান্নিধ্য ল'ব। সান্নিধ্য যি ল'লে, তাতে সান্নিধ্য লোৱাৰ পিছত যদি লাভটো উঠাব পাৰে, যদি ধৰিব পাৰে, আধ্যাত্মিক জ্ঞানটো ল'ব পাৰে, অহংকাৰটো লয় কৰি, কিয় অহংকাৰটো কিন্তু মাজতে আমাৰ জ্ঞান ল'বলৈ বাধা দিয়ে। নহয়, এওঁ বুজিব নোৱাৰে বা এওঁ বুজি পৰা নাই। এই অহংকাৰটো কেতিয়া এনেধৰণে কিছুমান জাজমেণ্ট দি দিয়ে, আপুনি আঁতৰি যায়, আৰু আপুনি ভাবে এইটো আপুনি দিছে, এইটো অহংকাৰী দিছে। আপুনি অহংকাৰৰ পৰা আপুনি নিজে ছেপাৰেট কৰিব পৰা নাই। সেইকাৰণে এই বস্তুটো অলপ ডিষ্টাৰ্ব হৈ যায়। যদি এনলাইটেড পাৰ্চনৰ সান্নিধ্য লাভ কৰে আৰু সান্নিধ্য সুফল পাব পাৰে, মানে সান্নিধ্য যদি মেইনটেইন কৰিব পাৰে, তেনেহ'লে তেওঁৰ ভিতৰতো এই জ্ঞানটো লাভ হ'ব। আৰু জ্ঞানটো যি লাভ হ'ল, মন তেতিয়া মুক্ত হৈ যাব আৰু দেহ নলয়। কিয়? পাই গৈছে সৰ্বকামাপ্মে, যিমানে কামনা আছে তাৰ প্ৰাপ্তি হৈ গ'ল। সেইটো কৈছে মুক্তি, সেইটো কৈছে চেলভেশ্যন, সেইটো কৈছে ৰিয়েলাইজেশ্যন, সেইটো বুদ্ধ ধৰ্ম কৈছে নিৰ্বাণ, একেই কথা। বা আপুনি হিন্দু ধৰ্ম, সনাতন ধৰ্ম কৈ আছে ব্ৰহ্মজ্ঞান, আত্মজ্ঞান বা ঈশ্বৰৰ অনুভূতি। এই ষ্টেজত আহিবই লাগিব, নহ'লে আকৌ আপোনাৰ শৰীৰ ল'ব লাগিব। কি কষ্ট, বিভিন্ন মাধ্যমেৰে আপুনি বিভিন্ন হিণ্ড্ৰেঞ্চ, বিভিন্ন বাধা আপুনি ফেচ কৰিব,
কৰি কৰি আপুনি আকৌ নেক্সট জন্ম ল'ব। এই প্ৰচেছটো সেইকাৰণে কৈছে মুক্তি লোৱা। তুমি নিজক জানা, নিজক জানিলেই তোমাৰ এই দেহ বন্ধন পৰা মুক্তি হ'ব। থেংক ইউ। এনেধৰণৰ কুৱেশ্যন আপোনালোকৰ ওচৰৰ পৰা থাকিল। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, যি কৰিব লাগে আপোনালোকে কৰিব, তেনেহ'লে বহুত মানুহৰ ওচৰত যাব পাৰিব। মই আপোনালোকৰ আৰু বিভিন্ন কুৱেশ্যনৰ উত্তৰ দিবলৈ যত্ন ল'ম। ঠিক আছে, ইয়াতে সামৰিছোঁ। ধন্যবাদ।